হেল্ল' এভৰিৱান, মোৰ নতুন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু এইফালে মই ৰাতিপুৱাই যাব ওলালোঁ মৰাণলৈ বুলি, যিহেতু এনাইহঁতৰ ঘৰত সকাম আছে বুলি কৈছিলোঁৱে। কালি মা গ'লেই বাৰু। আৰু এইফালে আমি গোটেইখিনি ওলাই মেলি ৰেডি হৈ ল'লোঁ। ময়ো ওলালোঁ। এইফালে খুৰী দুগৰাকী ওলাইছে, মোৰ খুৰী, সৰু খুৰী আৰু ডাঙৰ খুৰী, আৰু লগতে মোৰ বাও ওলাইছে যাবলৈ কাৰণে, মানুহজনো ওলাইছে বাৰু। এয়া গোটেইখিনি গাড়ীত বহি গৈ আছোঁ ধুনীয়াকৈ। মানুহজনৰ লগৰ এজনো ওলাইছে বাৰু। গোটেইখিনি এয়া কথা পাতি গৈ আছোঁ। মা যিহেতু কালি গ'লেই, আজি আমি গৈছোঁ। এইফালে আমাৰ খুৰী ছোৱালীজনী দেই, সৰু খুৰী ছোৱালীজনী, ইমান মৰম লগা দেখিছেনে। সদায় বাৰু মোৰ ভিডিঅ'বিলাকত ওলাই থাকে বাৰু ইফালে ডাঙৰ খুৰী ল'ৰাটো। আৰু গোটেইখিনি ধুনীয়াকৈ কথা পাতি গৈ আছোঁ। যিহেতু সকাম আছে নগ'লেও নহয়, আৰু মা কালিয়ে গ'ল, সেইটো কাৰণে আজি আমি যাবলৈ ওলালোঁ গোটেইখিনিয়ে। আৰু এয়া মানুহজনে এয়া গাড়ী চলাইছে, এইফালে লগৰজন, গোটেইখিনি ধুনীয়াকৈ গৈ আছোঁ। আৰু এইফালে আমি এনাইহঁতৰ ঘৰত পালোঁহি। প্ৰায় সকামৰ নিয়মবিলাক হৈয়ে আছে ধুনীয়াকৈ। এয়া ভকতবিলাকে ধুনীয়াকৈ সকামৰ নিয়মবিলাক কৰি আছে। আমি ধুনীয়াকৈ আহি পালোঁহি আৰু দেখিলোঁহি আহি। সকামখনৰ নাম হৈছে হকদৈ সকাম বুলি কয়। এই সকামখন মানে 5 বছৰ মূৰত পতা হয় বুলি কৈছে আৰু মাহঁতে এনাইহঁতে। সকামখন মানে 5 বছৰ মূৰত পাতে। আৰু এইবাৰ এনাইহঁতৰ ঘৰতে সকামখন পতা হৈছে, হকদৈ সকাম বুলি কয়। বহুত বেছি মানুহ হৈছে, বহুত বেছি ভাল লাগিছে আহি। আৰু হকদৈ সকামখন মই প্ৰথম খাইছোঁ, এনেকৈ মানে ক'তো খাই পোৱা নাই, এইবাৰ প্ৰথম হয়। আৰু বহুত ডাঙৰকৈ পাতিছে এইবাৰ এনাইহঁতৰ ঘৰত। বহুত বেছি মানে মানুহ হৈছে, বহুত বেছি ভাল লাগিছে। সকলোৰে নিয়মবিলাক বেলেগ বেলেগ, যিহেতু আমাৰ মা কছাৰী হয়, একেবাৰে খাটি কছাৰী হয়, সোণোৱাল কছাৰী। সকলোৰে নিয়মবিলাক বেলেগ বেলেগ, সকলোৱে মানে বেলেগ বেলেগকৈ নিয়মবিলাক পালন কৰে। আৰু এয়া মাহঁতৰ মানে ঘৰত হকদৈ সকাম পাতে 5 বছৰ মূৰত। সকলোৰে নিয়মবিলাক বেলেগ বেলেগ, যিহেতু বহুত বেছি মানে ভাল লাগিছে আহি। কেতিয়াও মানে এনেকুৱা সকাম খাই পোৱা নাই, আজি প্ৰথম খাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু কিছুমান নেদেখা বস্তু মানুহে চাব লাগে, হয়নে নহয় বাৰু। আজি আমি হকদৈ সকামখন ধুনীয়াকৈ নিয়মবিলাক দেখা পালোঁ, চাব পালোঁ, বহুত বেছি ভাল লাগিলে। আৰু সকলোৰে নিয়মবিলাক বেলেগ বেলেগ, তাকে আজি চাবলৈ পালোঁ কেনেকৈনো কৰে হকদৈ সকাম। আৰু এইফালে ধুনীয়াকৈ সেৱা কৰি মেলি মাহঁতে ধুনীয়াকৈ খাবলৈ কাৰণে দিছে সকলোকে। আৰু এইফালে ছাইডত সেৱা কৰি আছে বাৰু, এইফালে মানে সকলোকে দিছে আৰু খাবলৈ কাৰণে বিলাই মেলি। গোটেইখিনি মানে ধুনীয়াকৈ বহিছে খাবলৈ কাৰণে। মা, মাহী, মামীহঁতে গোটেইখনকে মানে ধুনীয়াকৈ বিলাই মেলি দিছে। দেখিছেনে, গোটেইখিনি ধুনীয়াকৈ চোতালতে বহিলে। আৰু এইফালে মানুহজনৰ লগৰজন বা গোটেইখিনি মানে আমি বাৰাণ্ডাতে বহি আছোঁ। আৰু মানুহজনে তাকে কৈছে, ভিডিঅ'নো কেলৈ কৰি আছা, মোক কেলৈ দেখাব লাগে, তেনেকৈ কৈছে। আৰু লাজ কৰিছে আৰু ভিডিঅ' কৰাৰ কাৰণে। মই কৈছোঁ আৰু ভিডিঅ' বনাওঁ যিহেতু কৰিবই লাগিব, আৰু মই দিনটোত কি কি কৰোঁ সেইবিলাকতো দেখাবই লাগিব, তেনেকৈ কৈছোঁ। আৰু ভিডিঅ' কৰিলে বেয়া নাপায়, কিন্তু তেওঁ কেমেৰা আগত ওলাবৰ কাৰণে বৰ লাজ কৰে, সেইটো কাৰণে নোলায়। আৰু এইফালে আমাৰ ডাঙৰ মামীও আহিছে, ডাঙৰ মামীকো লগ পালোঁ। মামীহঁতে আহি আছে বাৰু, সকামৰ আগৰ পৰাই আহি আছে। আৰু এইফালে দেখিছেনে, মা আৰু মাহীয়ে মানে ধুনীয়াকৈ পূৰা বিলোৱাত লাগি আছে। এইফালে মা আৰু মাহী দেই। যিহেতু সকলোৰে নিয়মবিলাক বেলেগ বেলেগ হয়, আৰু আমাৰ মাহঁতৰ নিয়মবিলাকো বেলেগ বেলেগ হয়। আমাৰ মা একেবাৰে খাটি কছাৰী হয় দেই, সোণোৱাল কছাৰী হয়। আৰু এইফালে আমাক খাবলৈ বহিবলৈ ক'লে মাহীয়ে ধুনীয়াকৈ পাত পাৰি দিছে খাবলৈ কাৰণে। কৌপাত বুলি কয়, কৌপাততে মানে এনেকৈ ভাতৰ টোপোলাটো বান্ধি দিছে আৰু এনেকৈ পাত পাৰি দিছে। আৰু বহুত বেছি মানে খাবলৈ কাৰণে বহুত টেষ্টি আছিলে, বহুত বেছি ভাল লাগিলে খাই। আৰু এইফালে খোৱাৰ আৰম্ভ কৰি দিলোঁ। আৰু এয়া দিছে আঙুলি পিঠা দিছে, আৰু লগতে নলটেঙা, পুঠি মাছৰ জোল তেনেকৈ দিছে। আৰু দিছে বেতগাজ, বেতগাজৰ লগত শুকান মাছ তেনেকৈ বনাই মেলি দিছে। আৰু এনেকৈ বনাই বুলি কৈছে এই সকামখনত। বহুত বেছি খাবলৈ ভাল লাগিলে। বেতগাজ আৰু শুকান মাছটো বেছি মানে ভাল আছিলে খাবলৈ কাৰণে। আৰু এয়া খাইছোঁ, আঙুলি পিঠা বুলি কয়, আৰু আঙুলি পিঠা খাইছোঁ, বহুত বেছি ভাল লাগিলে খাই। আমাকো যিহেতু খাবলৈ দিলে, সেইটো কাৰণে খোৱাৰ আৰম্ভ কৰিয়ে দিলোঁ আমি গোটেইখিনিয়ে। এয়া ধুনীয়াকৈ খুলি লৈছোঁ আৰু খাবলৈ কাৰণে খাইছোঁ আৰু দেই। বহুত বেছি ভাল লাগিছে খাই। নলটেঙা আগতে খাইছোঁ বাৰু, কিন্তু পুঠি মাছৰ লগত খাই পোৱা নাছিলোঁ, এইবাৰ প্ৰথম খাই পাইছোঁ। গোটেইখিনিয়ে প্ৰথম খাই পাইছোঁ, যিহেতু এনেকৈ মানে হকদৈ সকাম খাই পোৱা নাই, এইবাৰ প্ৰথম বুলি কৈছোঁৱে। আৰু এনেকৈ মানে বেতগাজ আৰু শুকান মাছ তেনেকৈও খাই পোৱা নাই, অকল বেতগাজ তেনেকৈ খাইছোঁ আলুৰ লগত ভাজি, কিন্তু শুকান মাছৰ লগত খাই পোৱা নাছিলোঁ, এইবাৰ প্ৰথম খাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু এইফালে মামীহঁতকো ধুনীয়াকৈ দিছে, আৰু বহুত বেছি মানে ভাল লাগিছে খাই। এইফালে মাহঁতে ধুনীয়াকৈ বিলাই মেলি আছে, সকলোৱে খাইছে। আৰু আজি বতৰটো বহুত বেছি বেয়া কৰিছে, বৰষুণ অলপ অলপ দি আছে, ইমান ডাঙৰকৈ দিয়া নাই পিছে দেই, অলপ অলপকৈ দি আছে, বহুত বেছি বতৰ বেয়া।
মানুহ দেখিছেনে সকামত বহুত বেছি আৰু আহিবলৈ আছেই লাহেকৈ আহি আছে আৰু এটা দুটা সকলোৰে নিজৰ নিজৰ কাম থাকে সেইটো কাৰণে কাম বন কৰি সকলোৱে আহিছে আৰু এইফালে খোৱাৰ মাজতে মই ভিডিঅ' এটা কৰি ৰাখিলোঁ ওচৰৰ পৰা এইফালে দিছে পচলা হাঁহ মাংস এইটো ক'বলৈ থাকিলে বাৰু আপোনাক পচলা হাঁহ মাংসৰ লগত দিছে ভাজি কিনে বহুত বেছি পচলা ভাজিখিনি খাবলৈ ভাল আছিলে গোটেইখিনিয়ে ভাল লাগিলে বাৰু খাই পচলা ভাজিখিনিও বহুত বেছি ভাল আছিলে আৰু এইফালে মামী কৈছোঁ এইফালে চাই দিয়ক আকৌ বুলি এয়া দেখিছেনে বেতগাজ আৰু শুকান মাছ এইফালে আঙুলি পিঠা আৰু এই পাতখিলাত বান্ধি দিছে কৌপাতখিলাত ভাতৰ টোপোলা বহুত বেছি মানে ধুনীয়াকৈ গোটেইখিনি মানে দিছে আৰু খাবলৈ কাৰণে এয়া খুৰী মই ধুনীয়াকৈ এইফালে বহি ল'লোঁ আৰু এইফালে আছে খুৰী ৰৈ আছে সৰু খুৰী আমিও ধুনীয়াকৈ খাই বৈ আজৰি হ'লোঁ এইফালে ভকতবিলাকে নিয়মবিলাক কৰিয়ে আছে যিহেতু সকলোৰে নিয়মবিলাক বেলেগ বেলেগ হয় দেখিছেনে প্ৰসাদ আগবঢ়াইছিলে ভকতসকলে এয়া ধুনীয়াকৈ প্ৰসাদবিলাক সামৰিছে আৰু যিহেতু সকামো শেষ হ'বলৈ হৈছে সেইটো কাৰণে প্ৰসাদবিলাকো ধুনীয়াকৈ এয়া দি মেলি ধুনীয়াকৈ উঠাইছে আৰু প্ৰসাদ মানে মাহঁতৰ মানে এই সকামত মাহ প্ৰসাদ নিদিয়ে এনেকৈয়ে মানে ভাতৰ টোপোলা বেতগাজ শুকান মাছ তেনেকৈ মানে দিয়ে আৰু সকামখনত মানে প্ৰসাদ হিচাপত আঙুলি পিঠা তেনেকৈ সেইখিনিয়ে মানে মাহঁতৰ এই সকামখনৰ প্ৰসাদ হয় মানে মাহ প্ৰসাদ তেনেকৈ নিদিয়ে এইখিনিয়ে মানে প্ৰসাদ বুলি কয় আৰু বহুত বেছি ভাল লাগিলে সকলোৰে যিহেতু নিয়মবিলাক বেলেগ বেলেগ আৰু এটা কথা জানেনে কলবিলাক মানে বইল কৰি দিয়ে যিটো কল মানে প্ৰসাদত দিছে বইল কৰি কিনে দিছে আৰু কলো দিয়ে আৰু এনেকৈ মানে নিয়ম ভাগ কৰা হয় এইফালে দেখিছেনে ভকতৰ মাজত এনায়ো বহি আছে আৰু এই সকামখন যে আপোনালোকে পাতিলে মানে কেনেকৈ কালিৰ পৰা মানে আৰম্ভ কৰিলে পতাৰ প্ৰথমৰ পৰা পাতে আপোনালোকে শেষলৈকে চাব এই সকামখন আমাৰ প্ৰায় পৰম্পৰা সকাম দেই আমাৰ আজো ককাদিনৰ পৰা পাতি আছিলোঁ এই সকামখন কালি আমি খিং দেৱতা বুলি এজন ভগৱান আছে আমি সেই খিং দেৱতাক আমি কালি নমালোঁ নমাই মেলি কলি কুকুৰা এজনী বলিবান দিলোঁ বলিবান দি ভকতে মানে কেইজনে পায় মানে সম্পূৰ্ণ ভাজি মেলি খাই বৈ মানে তাৰপিছত আমি খাই বৈ আমি থলা ভাত বনাওঁ যিবিলাক পাতৰ টোপোলা ভাত বনাওঁ টোপোলা ভাত বনাওঁতে প্ৰায় আমাৰ 8:30 9টা বাজিছে প্ৰায় টোপোলা ভাত আমি 2035মান বনাব লাগে কাৰণ মানে ৰাইজ যিমান মাতে সিমান বেছি বনাব লাগে এতিয়া আমি তাৰপিছত কি হ'ল বনাই মেলি মই ৰাতি 9:30 গুচি গ'লোঁ মৃত্যুকৰ সকামটো কম মৃত্যুকৰ সকামটো আমি কেতিয়া কৰোঁ যেতিয়া আমি এইখন আমি যেতিয়া সম্পূৰ্ণ যজ্ঞখন পাতি শেষ হৈ গ'ল খোৱাৰ পিছত তাৰপিছত আমি মৃত্যুক দেৱতাক পূজা কৰোঁ মৃত্যুক দেৱতা পূজা কৰোঁ সেই মৃত্যুক দেৱতা পূজা কৰাৰ পিছতহে আমি এই সকামখন আমি আৰম্ভ কৰোঁ এইখন মানে যিখন ইন্দ্ৰপুৰীয়া হকদৈ সকাম বুলি কয় দেই সকামখনৰ নামে মানে হকদৈ সকাম এইবিলাক মানে কৈ মেলি পিছত কি হ'ল এই আঙুলি পিঠা পুৰে খলা ভাত বনায় এইবিলাক ৰান্ধনি প্ৰায় 6-7জনী লাগে নোৱাৰিলেও ডেকাৰ সমাজে কৰি দিয়ে বা বেতগাজৰ লগত কি দিছিলে বেতগাজ আৰু শুকান মাছ সেই মানে কঁঠাল পাতৰ থোলা বনাওঁ সৰু বনাই যে কঁঠাল পাতৰ থোলা এই সকামখন প্ৰথম খাইছোঁ ভাল লাগিলে খাই আৰু কঁঠাল পাতৰ থোলা আৰু কলপাতৰ থোলা বনাওঁ আকৌ টেঙা শাকত আৰু নলটেঙা আৰু হেৰি যে দনিকণা মাছে আমি জোল বনাওঁ নলটেঙা আৰু দনিকণা মাছে আমি এখন জোল বনাওঁ তাৰপিছত কলটো কি হ'ল আমি ভাগত দিওঁ কল কেঁচা কল আমি বইল কৰি ভাগত দিওঁ এইবোৰ সেয়া মানে 33 কোটি দেৱতাক কিমান ভাগ দিব লাগে গোটেইবিলাকে মানে প্ৰতি ভাগত সেয়া কৰিব লাগে প্ৰতি ভাগকে মানে সেয়া যেনেকে আমাৰ দেৱতা কি আছে প্ৰথম ডাঙৰ ইন্দ্ৰ মৃত্যুক ডাঙৰীয়া 7 বাই ভনী 16 ভনী 9 ভনী এইবিলাক দেৱতা আছে তাৰপিছত আকৌ বাউলী বাই ঘূৰি ফুৰে যে তাকো দিওঁ যেনেকে দেৱতা শহুৰি বুঢ়া টকালি বুঢ়া তেনেকে দিওঁ গৰখীয়া খায় যেনে গৌৰখীয়া তাকো ভাগ দিয়া হয় আকৌ এই মানে আমাৰ সেই লখিমী সকলোকে দিয়া হয় লখিমী উঠাব লখিমী দিছে তো লখিমী প্ৰতি চৌঘৰে ভিতৰত পাতিছে যে এই চৌঘৰে মানে ঘৰে ঘৰে লখিমী নিব তাৰপৰা লখিমী তুলিছে আৰু সেইফালে দেখিছেনে তাৰ সেইটো ভঁৰাল বনাইছে এইফালে লখিমী তুলিছে বুলি কৈছে
কৰিছে আৰু এয়া ধুনীয়াকৈ ঢোল বজাই মেলি সূতা তুলি নিব আৰু আপোনাক ধন্যবাদ জনাইছোঁ দেই আপুনি ইমান ধুনীয়াকৈ মানে গোটেই সকামখিনিৰ বিষয়ে বুজাই ক'লে আপোনাক মানে বহুত ধন্যবাদ জনাইছোঁ ঠিক আছে আৰু এইফালে এতিয়া মানে গোটেইখিনি ধুনীয়াকৈ নিছে আৰু লখিমী ঘৰে নিব তাৰমানে সূতা টানি ইয়াৰ পৰা লখিমী তুলিছে যেনে কল পিঠা চানা ভাগ নিছে সমানে লগতে উঠাই নিয়ে কোনো আকৃত কৰিব নাই সমানে মানে লখিমী তুলি নিব আৰু নিছে এতিয়া সূতা টানিছে ইয়াৰ পৰা লখিমী উঠাই নিছে এনেকৈ মানে ধুনীয়াকৈ সূতা টানি লখিমী উঠাই নিছে আৰু ঘৰে গোটেইখিনি নিব বুলি কৈছে আমি এতিয়া লখিমী ভৰাইছোঁ প্ৰথম লখিমী ভঁৰালৰ পৰা উঠাইছোঁ এই লখিমী উঠাওঁতে প্ৰায় আমাৰ গাঁৱৰ বুঢ়া বেঠা গোটেইখিনি মানে কেঁচা পিঠা আনে দেই জালত কেঁচা পিঠা আনে মানে অপৰাধ ধৰিব নালাগে এইটো নিয়ম আৰু আপোনালোকৰ এইটো পৰম্পৰাগত নিয়ম হয় আৰু কৰিবই লাগিব এইটো নিয়ম কোনো খং উঠিব নালাগে মোক সানি দিলে মই একো বেয়া পাব নালাগে চবৰে এটা নিয়ম থাকে আৰু আপোনালোকৰো সেইটো নিয়ম হয় পিঠা ছটিয়াইছে আৰু আপোনালোকৰ কিমান বছৰ মূৰত এই সকামটো কৰা হয় 5 বছৰ মূৰে পাতো 5 বছৰ মূৰে আৰু এই সকামটো 5 বছৰ মূৰে পাতো বুলি কৈছে আৰু ইয়াত দেখিছে ন সকলোৱে পিঠা মানে ছটিয়াই মেলি ভঁৰালটো মানে এনেকৈ ঘূৰিছে আৰু 7 পাক ঘূৰিব নহ'লে 3 পাক ঘূৰিব লাগে 7 পাক নহ'লে 3 পাক ঘূৰিব লাগিব ইয়াত দেখিছেনে গোটেইখিনি মানে ধুনীয়াকৈ ফূৰ্তি কৰিছে আৰু সকলোৰে মানে এটা নিয়ম থাকে আৰু আমাক ধুনীয়াকৈ ভকতজনে সকামৰ বিষয়ে বুজাই দিলে বহুত বেছি ভাল লাগিল এনেকৈ মানে বুজাই দিলে মানে সকামখনৰ বিষয়ে বহুত বেছি মানে জানিব পাৰি আৰু কেনেকৈনো পাতে কিনো কৰে এই সকামখন আৰু জানিলোঁ ভাল লাগিল আৰু যিহেতু ইমান ভালকৈ মই নেজানো আজি প্ৰথম যিহেতু দৈ সকাম খাই পাইছোঁ সেইটো কাৰণে ভকতজনক সুধিলোঁ আৰু কেনেকৈ কি কৰে ধুনীয়াকৈ বুজাই মেলি দিলে আৰু আমাক আৰু এইফালে ভঁৰালটোত মানে 7 পাক ঘূৰে আৰু এয়া দেখিছেনে ঢোল বজাই পিঠা সানি ধুনীয়াকৈ ভঁৰালটোত মানে নাচে আৰু এনেকৈ ঘূৰে 7 পাক বহুত বেছি ভাল লাগে আৰু এইফালে দেখিছেনে মামাই মানে ভঁৰালৰ ভিতৰত সোমাই চাকিখন ধুনীয়াকৈ থৈ মেলি আহিলে আৰু এতিয়া ভঁৰালৰ দুৱাৰখনত এনেকৈ চেলেংখনে মানে আঁৰি কিনে গুচি আহিব আৰু এনেকুৱাই মানে মাহঁতৰ নিয়মবিলাক ভাল লাগিলে আৰু এয়াই হৈছে দৈ সকামৰ নিয়মবিলাক মোৰ ভিডিঅ'ত সাঁচি ৰাখিলোঁ ধুনীয়াকৈ সকামৰ নিয়মবিলাক আৰু এইফালে মামীক দেখিছেনে পিঠা লগাই শেষ কৰি দিলে মামীক আৰু মামীও মানে মাক লগালে মাক মানে ভিডিঅ'টোত দেখাই দিব কৈছোঁ আৰু মাকো মানে মামীহঁতে পিঠা লগালে আৰু এইফালে মাহীও ধুনীয়াকৈ লগাই মেলি বহুত ফূৰ্তি কৰিছে সকলোৱে ফূৰ্তি কৰিছে নাচিছে এইফালে এনাইকো মানে ধুনীয়াকৈ উলিয়াই দিলোঁ এনাইক এতিয়ালৈকে লগোৱা নাই বাৰু পিঠা এইফালে মামা গোটেইখনে মানে লগাই ফূৰ্তি কৰি নাচিছে মানে পিঠা লগাই নাচে আৰু ঢোল বজাই সকলোৱে মানে ফূৰ্তি কৰে সকলোৰে নিয়মবিলাক বেলেগ এইফালে এনাইহঁতে নাচি আছে ধুনীয়াকৈ দেখিছেনে মাক একেবাৰে মামাই লগাই শেষে কৰি পেলালে সেইফালে মামা হয় গোটেইখনে মানে ফূৰ্তি কৰিছে মোকো লগাবলৈ কাৰণে বিচাৰি ফুৰিছিলে আৰু মোকো লগাবলৈ আহিছিলে কিন্তু মই নলগা বুলি ক'লোঁ আৰু যিহেতু গোটেই লগাই শেষ কৰি দিব সেইটো কাৰণে নলগালোঁ এনাইহঁতৰ ঘৰৰ পৰা এতিয়া মাহীহঁতৰ ঘৰত পালোহি মাহীহঁতৰ ঘৰ যিহেতু একেবাৰে ওচৰতে হয় এনাইহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এয়া দেখিছেনে মাহীহঁতৰ ঘৰ মেকুৰী পোৱালি এটা দিলে বহুত বেছি মৰম লগা হয় আৰু আমাৰ দুগু বেটাই দেখিছেনে মেকুৰী পোৱালিটো একেবাৰে গামলাত সুমিয়াই খেলি আছে আৰু দুইটাই খুব বেছি ভাল পাইছে সি আৰু সৰু ল'ৰাবিলাকে মেকুৰী পোৱালি হওক কুকুৰ পোৱালি হওক বহুত বেছি ভাল পায় মোৰো বহুত বেছি ভাল লাগে মেকুৰী পোৱালিটো দেখিছেনে ইমান মৰম লগা মাকজনীও বহুত বেছি মৰম লগা হয় আৰু ৰাতিৰ ভাত সাঁজটো মাহীহঁতৰ ঘৰতে খাবলৈ ক'লে মাহীহঁতৰ ঘৰতে খালোঁ এইফালে ভাত খাই বৈ আজৰি হৈ গোটেইখিনিয়ে বহি আছোঁ আৰু এয়া দেখিছেনে দুগু মইনাক ইমান ধুনীয়াকৈ মেকুৰী পোৱালিটোৰ লগত খেলি আছে মেকুৰী পোৱালিটো দেখিছেনে তাৰ লগত কি ধুনীয়াকৈ মানে উঠি আছে আৰু চোলাটোৰ ওপৰত বহুত বেছি ফূৰ্তি পাইছে সি আৰু যোৱাৰ পৰা মেকুৰীটোৰ লগতে মানে খেলি আছে আৰু সৰু ল'ৰা ছোৱালীবিলাক মেকুৰী হওক বা কুকুৰ হওক খুব বেছি ভাল পায় মোৰো বহুত বেছি ভাল লাগে আৰু আমিও খাই বৈ ঘৰলৈ উভতিলোঁ মৰমৰ জুবিনদাৰ গান শুনি বহুত বেছি ভাল লাগে এই গানটো জুবিনদাৰ এই গানটো বুলিয়ে নহয় জুবিনদাৰ সকলো গানেই মানে প্ৰিয় হয় সদায় প্ৰিয় হৈ থাকিব বহুত বেছি মানে ভাল লাগে আৰু শুনি বহুত বেছি ভাল পাওঁ জুবিনদাৰ গানবিলাক শুনি আৰু এনেকৈয়ে জুবিনদাৰ গান শুনি ঘৰলৈ গৈ আছোঁ কামৰ মাজতে ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰোঁ আপোনালোকক কাম শেষে নহয় বাৰু কৰি থাকিলেও ওলাই থাকে কাম বুলি ক'লে ক'তনো শেষ হ'ব মানুহৰ ওলাই থাকে বাৰু তাৰ মাজতে আপোনালোকক ভিডিঅ'টো দিবলৈ চেষ্টা কৰোঁ সকলোৱে মোৰ ইউটিউব চেনেলটো ফেচবুকটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে ফেচবুক পেজটো মোৰ ফ'ল' কৰি দিব ভিডিঅ'টো কেনেকুৱা লাগিলে চাই জনাব নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব সকলোৱে অন্য এটি নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত আহিম বাই বাই আজিলৈ আহিছোঁ